এনেধৰণৰ ষ্টৰিসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ এটা মনত ৰখা ঘটনা। মোৰ নাম ঋতু। মই এজনী বোৱাৰী ৰং নম্বৰত ভাল পাইছিলোঁ। তাইৰ নাম দীপা। তাইৰ বয়স প্ৰায় 23 বছৰমান হ'ব। তাইৰ লগত বহুত দিন কথা পাতিলোঁ আৰু ভিডিঅ' কল কৰোঁ। এদিন এনেকৈ কথা পাতোঁতে তাইক মই কৈ দিলোঁ, তোমাক মোৰ বহুত ভাল লাগে। তুমি যদি বেয়া নোপোৱা মোৰ হ'বানে? তাই ক'লে, মই বিয়া হোৱা বুলি গম পায়ো তুমি মোক নিবা? মই ক'লোঁ, মই তোমাক বহুত ভাল পাওঁ। এনেকৈ আমি দুয়ো কথা পাতি থাকোঁ। মই তাইক ভিডিঅ' কল কৰোঁতে দেখা কি তাইৰ শ্লিম ফিগাৰ। তাই কি টিকা এবাৰ সন্ধিয়া টিকাহে কৰিব মন যায়। এদিন মই তাইক লগ ধৰিলোঁ, অলপ জেগা ফুৰিম আৰু ভালকৈ দেখা শুনা হ'ম বুলি কৈ তাই আহি মোক ফোন কৰিলে আৰু মই অলপ আগুৱাই গ'লোঁ। তাইক লগ পালোঁ। তাইক দেখি মই পাগল হৈ গ'লোঁ। তাই ইমান ধুনীয়াজনী হৈ আহিছিল। তাইক মই দেখাতেই তাইৰ ওপৰচোৱাতহে চকু পৰিছিল। তাই কি মিডিয়াম চাইজৰ মাল। দেখিলেই খাওঁ খাওঁ লাগে। তাৰ পাছত মই তাইক ধাবা এখনলৈ লৈ গ'লোঁ আৰু সৰুকৈ ৰুম এটা লৈ ভিতৰলৈ সোমাই গ'লোঁ আৰু আমি দুয়ো একেলগে কিবাকিবি খালোঁ। মই বিয়েৰ এটা অৰ্ডাৰ দিলোঁ আৰু আনি দিলে মই অলপ খালোঁ। তাইক সুধিলোঁ, তুমি অলপ খাবানে? তাই ক'লে, বহুত নিচা লাগে নেকি? মই ক'লোঁ, এইটো ইমান নিচা নালাগে, অলপ খাই চোৱা। মই অলপ দিলোঁ। তাই খালে। এনেকৈ তাইক 2-3 পেকমান খুৱাই দিলোঁ। তাইৰ অলপ নিচা লাগিছিল। মই তাইক লাহেকৈ বিচনাখনতে শুৱাই চুমা এটা খালোঁ। তাইও মোক খালে। তাই অলপো লাজ কৰা নাছিল। তাই বহুত ভাল পাইছিল। তাই ক'লে মোক, তুমি জোৰে সাবটি ধৰা। মই জোৰে ধৰিলোঁ। বুলি কৈছিল। মোৰ বহুত ভাল লাগিছিল। মই তাইক বগৰাই খুব চুমা খালোঁ আৰু শেষত আমাৰ দুটা মৰম দি হৈ গ'ল। বোৱাৰীজনী হয় যদিও বেয়া লগা নাছিল। এনেকৈ ৰং নম্বৰত পোৱা দীপা বোৱাৰীজনীক ধাবাত নি মৰম দিলোঁ। এনেধৰণৰ ষ্টৰিসমূহ শুনিবলৈ আপোনালোকে খাওঁতকৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক এটা